লগত জড়িত বিভিন্ন তথ্য পাই থাকিবলৈ চাই থাকিব জ্ঞান দৰ্শন। জ্ঞান দৰ্শনৰ আজিৰ সংখ্যাত আমি আগন্তুক হাইস্কুল টেট পৰীক্ষাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত অসমীয়া বিষয়ৰ কেইটামান প্ৰশ্ন আলোচনা কৰিম। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথম প্ৰশ্ন, অৰুণোদয়ৰ প্ৰথম সম্পাদক আছিল উইলিয়াম ৱাৰ্ড, নাথান ব্ৰাউন, এডৱাৰ্ড ক্লাৰ্ক, A.K. গাৰ্নি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ, নাথান ব্ৰাউন। 2 নং প্ৰশ্ন, অসমীয়া ল'ৰাৰ মিত্ৰ লিখক আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, শ্ৰীমতী গৰ্ণী, মাইলছ ব্ৰনছন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক, আনন্দৰাম ঢেকিয়াল ফুকন। 3 নং প্ৰশ্ন, সেউতী প্ৰকাশিত হৈছিল বাঁহী, জোনাকী, আবাহন, ৰামধেনু। ৰামধেনুৰ সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 5 নং প্ৰশ্ন, প্ৰিন্সিপাল প্ৰিন্স ক্লজ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় S. ৰাধাকৃষ্ণন, ৰবীন্দ্ৰনাথ ঠাকুৰ, মামণি ৰয়ছম গোস্বামী, অমিতাভ ঘোষ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ, মামণি ৰয়ছম গোস্বামী। 6 নং প্ৰশ্ন, সৈয়দ আব্দুল মালিকৰ প্ৰথম গল্প সংকলন পৰশমণি, মৰহা পাপৰি, ত্ৰিশূল, আৱৰ্ত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক, পৰশমণি। 7 নং প্ৰশ্ন, পৃথ্বীৰাজ আৰু জয়চন্দ্ৰৰ কাহিনীৰ আধাৰত অতুল চন্দ্ৰ হাজৰিকাই ৰচনা কৰা নাটকখনৰ নাম কল্যাণী, কনৌজ কুঁৱৰী, বীৰংগনা, পানিপথ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ, কনৌজ কুঁৱৰী। 8 নং প্ৰশ্ন, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্ৰ আছিল বাঁহী, আবাহন, জোনাকী, ৰামধেনু। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ, জোনাকী। 9 নং প্ৰশ্ন, প্ৰেৰণা দিৱস কাৰ লগত জড়িত? হীৰেন ভট্টাচাৰ্য, নিৰ্মল প্ৰভা বৰদলৈ, অৰুণ শৰ্মা, মামণি ৰয়ছম গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে নিৰ্মল প্ৰভা বৰদলৈ। 10 নং প্ৰশ্ন, অৰুণ শৰ্মাই কোনখন নাটকৰ বাবে আকাশবাণী বঁটা লাভ কৰিছিল? কুকুৰনেচীয়া মানুহ, চিত্ৰলেখা, শ্ৰীনিবাৰণ ভট্টাচাৰ্য, উৰুষা পজা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কুকুৰনেচীয়া মানুহ। 11 নং প্ৰশ্ন, সত্যপ্ৰসাদ বৰুৱাই শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰা নাটক শিখা, ইডিপাছ, মেকবেথ, ওথেলো। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ, ইডিপাছ। 12 নং প্ৰশ্ন, সৌৰভ কুমাৰ চলিহাৰ অশান্ত ইলেক্ট্ৰন প্ৰকাশিত হৈছিল বাঁহী, জোনাকী, ৰামধেনু, গৰিয়সী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ, ৰামধেনু। 13 নং প্ৰশ্ন, চীনা আক্ৰমণৰ পটভূমিত লিখা গ্ৰন্থখন শতঘ্নী, মৃত্যুঞ্জয়, প্ৰতিপদ, বল্লৰী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক, শতঘ্নী। 14 নং প্ৰশ্ন, চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যুৰ পাছত সংকলিত পুথি প্ৰতিমা, বিনবৰাগী, চন্দ্ৰামৃত, বনকুঁৱৰী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ, চন্দ্ৰামৃত। 15 নং প্ৰশ্ন, অৰুণ শৰ্মাই ছাত্ৰাৱস্থাত অভিনয় কৰা নাটক আহাৰ, উৰুষা পজা, কুকুৰনেচীয়া মানুহ, বুৰঞ্জী পাঠ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ, উৰুষা পজা। 16 নং প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ সভাপতি আছিল গুৱাহাটী অধিৱেশন, নগাঁও অধিৱেশন, বোকাখাত অধিৱেশন, অভয়াপুৰী অধিৱেশন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, গুৱাহাটী অধিৱেশন। 17 নং প্ৰশ্ন, আব্দুল মালিকে সাহিত্য অকাডেমী বঁটা লাভ কৰা গ্ৰন্থ ধন্য নৰতনুভাল, অঘৰী আত্মাৰ কাহিনী, সুৰুযমুখীৰ স্বপ্ন, প্ৰেম অমৃতৰ নদী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ, অঘৰী আত্মাৰ কাহিনী। 18 নং প্ৰশ্ন, ৰাম সৰস্বতীক অসমীয়া ব্যাস আখ্যা দিছিল বাণীকান্ত কাকতি, মহেশ্বৰ নেওগ, শংকৰদেৱ,
সত্যেন্দ্ৰনাথ শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ সত্যেন্দ্ৰনাথ শৰ্মা। 19 নং প্ৰশ্ন। শংকৰদেৱৰ প্ৰথম ৰচনা হৰিশ্চন্দ্ৰ উপাখ্যান, অমৃত মন্থন, ৰুক্মিণী হৰণ, অজামিল উপাখ্যান। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক হৰিশ্চন্দ্ৰ উপাখ্যান। 20 নং প্ৰশ্ন। চৰ্যাগীতৰ তিব্বতী অনুবাদৰ প্ৰথম সন্ধান লাভ কৰিছিল প্ৰবোধ চন্দ্ৰ বাগচি, হৰপ্ৰসাদ শাস্ত্ৰী, বাণীকান্ত কাকতি, সুনীতি কুমাৰ চট্টোপাধ্যায়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ সুনীতি কুমাৰ চট্টোপাধ্যায়। 21 নং প্ৰশ্ন। ভৱেন্দ্ৰনাথ শইকীয়াৰ প্ৰথম গল্প সংকলন শৃংখল, প্ৰহৰী, সেন্দুৰ, গহ্বৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰহৰী, অপশ্যন খ। 22 নং প্ৰশ্ন। সংক্ৰান্তিকালৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা, অম্বিকাগিৰি ৰায়চৌধুৰী, হীৰেণ ভট্টাচাৰ্য, দেৱকান্ত বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ দেৱকান্ত বৰুৱা। 23 নং প্ৰশ্ন। ৰজনীকান্ত বৰদলৈৰ কোনখন উপন্যাসত ৰমিঅ' জুলিয়েটৰ প্ৰভাৱ দেখা যায়? দন্দুৱাদ্ৰোহ, মনোমতী, নিৰ্মল ভকত, ৰহদৈ লিগিৰী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ মনোমতী। 24 নং প্ৰশ্ন। সেউজী পাতৰ কাহিনীৰ ৰচক ৰচনা বৰুৱা, মহিম বৰা, লক্ষ্মীনন্দন বৰা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক ৰচনা বৰুৱা। 25 নং প্ৰশ্ন। লক্ষ্মীনন্দন বৰাৰ প্ৰথম উপন্যাস পাতাল ভৈৰৱী, নিশাৰ পূৰবী, সেহী গুণনিধি, পাখি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ নিশাৰ পূৰবী। বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টোৱে যদি আপোনাক উপকৃত কৰিছে তেন্তে লাইক কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব, কমেণ্ট কৰি ভুলবিলাক দেখুৱাই দিব আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।